হেল্ল' গাইজ গুড মৰ্ণিং আজি বহুত দিনৰ পিছত একদম বতৰটো বিৰাট ধুনীয়া শুই আছিলোঁ এতিয়া আপোনাৰ সময় কেইটা বাজিছে দেখিছেনে 7:20 হৈছে তো উঠোঁ আৰু তো কেনেদৰে আছে আপোনালোক বাকী আজি হৈছে আজি কিমান তাৰিখ নেকি 20 এপ্ৰিল আজি 20 এপ্ৰিল দেৰিকৈ হ'লেও সকলোৰে ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে তো বাকী বিহু চিহু চাগে খালে আপোনালোকে কেনেকুৱা গ'ল আমাক জনাবলৈ নাপাহৰিব বহুত দিন গেপত আছিলোঁ বহুত একো ভিডিঅ' চিডিঅ' দিয়া নাই কাৰণ কাম বন বহুত বিজি আছিলোঁ নাই ভিডিঅ' বনাম নাই এডিট কৰিম কেতিয়া কি কৰিম একো ভাবিয়ে পোৱা নাই সেইকাৰণে ভিডিঅ'বোৰ দিয়া নাছিলোঁ বাৰু যি কি নহওক কথাবোৰ লাহে লাহে পাতিম তো ব'লক আজি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ গুড মৰ্ণিং এনেদৰে সদায় ৰাতিপুৱাটো আৰম্ভ হয় 2 গিলাচ পানীৰে তো বটলতে যোগ কৰি লৈছোঁ তো পানীৰে আৰম্ভ কৰিছোঁ আৰু গোটেই জীৱনটো আপোনালোকে কেনেকুৱা আৰম্ভ কৰে ৰাতিপুৱাটো জনাওকচোন কিছুমানেতো চাহ খায় বা কিছুমানে পানীৰে আৰম্ভ কৰে কিন্তু মই ছাজেষ্ট কৰিম যে 2 গিলাচ পানীৰে আৰম্ভ কৰক পানী আমাৰ বডিটোত যিহেতু গোটেই আমাৰ বডিটো খালী হৈ থাকে গতিকে নিজৰ বডিটো হাইড্ৰেট কৰিলেতো ভাল ফাৰ্ষ্ট তো এনেকৈ আৰু বাকী আপোনালোকৰ খবৰ বাতৰি কেনেকৈ আছে হয়তো আমাক বহুত গালি গালাজো দিব যোনে ভিডিঅ' চাই মই মাজতে গোলাঘাট গৈছিলোঁ বা এনেকৈ কোনোবা জেগাত গৈছোঁ বহুতে কয় যে তোমাৰ ভিডিঅ' চাওঁ কিন্তু এই ভিডিঅ' দিয়া নাই কিন্তু কি কৰিব একদম এটা সময় নাই আচলতে ইমানো কামৰ পিছত আৰু এতিয়া সময়ত দৌৰি ফুৰিছোঁ সেইকাৰণে সঁচাকৈ ভিডিঅ' বনাবলৈ বা দিবলৈ সময় মানে 2টা ভিডিঅ'টো থাকিলেই এটা ডেইলিৰ ফটো এটা আছিলে দিওঁ নে নিদিওঁ আপোনালোকে ক'ব এই দিব লাগে তেতিয়াহ'লে ডেইলি ফুডৰ ভিডিঅ'টো দিম কিন্তু বহুত দিন হৈ গ'ল মই দিব বিচৰা নাই আচলতে তো ব'লকচোন আজিৰ পৰা এটা নতুন এটা আৰম্ভণি কৰিছোঁ আকৌ কিমান দিনলৈ ভিডিঅ' দিব পাৰোঁ চাওঁ একচুৱেলি ভিডিঅ' দিয়াটো বা ইউটিউব কৰাটো ডাঙৰ কথা নহয় মই এটা কথা মই ভিডিঅ'খিনি বনাব বিচাৰিছোঁ তাতে ছ'চিয়েল মিডিয়াত কয় ন স্মৃতিবোৰ সজীৱ কৰি ৰাখিব পাৰি তো সেইটো উদ্দেশ্যে আমিনো কি কৰিছিলোঁ আগতে অন্ততঃ বুঢ়া বয়সত বহি পেলাই নিকিও মই বা কুকীয়া হাবি গোটেইবোৰ চাব পাৰিম যে বুঢ়া বয়সত আমি ডেকা কালৰ বয়সতনো কি কৰিছিলোঁ তো সেই উদ্দেশ্যেৰে একচুৱেলি ভিডিঅ'টো বনাম বুলি ভাবিছোঁ ডেইলি নোৱাৰিলেও এতিয়া অন্ততঃ চেষ্টা কৰিম যে সপ্তাহত এটা বা সপ্তাহত 2টা যেনেকৈ পাৰোঁ তেনেকৈ দিবলৈ চেষ্টা কৰিম কিন্তু ৰেগুলাৰ ব্লগছ দিব নোৱাৰোঁ কাৰণ কামত মানে এতিয়া যিহেতু বন্ধ চন্ধ নাই আমি ভিডিঅ'বিলাক ষ্টাৰ্ট কৰিছিলোঁ বন্ধত আৰু এতিয়া বন্ধ নাই এতিয়া খুলিলে এতিয়া মানে ৰেগুলাৰ কামত যাব লাগে আৰু কামৰ এৰিয়াবিলাকত এতিয়া ভিডিঅ' চিডিঅ' বনোৱাটো অলপ দিগদাৰো লাগে এই ওচৰতে ঘৰ বনাই আছে একদম পে ফাপা মাৰি আছে তো যি কি নহওক ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম আপোনালোকেও তেনেকৈ ছাপৰ্ট অলপ কৰি যাব আৰু বাকীনো কি কৰিম ব'লক ভিডিঅ'টোত আমাৰ জড়িত হৈ থাকক চাই যাওক কি কৰিব বাকী অলপ কিনা চিনা দেখিছোঁ যে খিৰাইছিলোঁ আকৌ শকত হৈছোঁ আকৌ ক্ষীণাব লাগিব তো ব'লক চুমনো খনকাৰ দে এখন দে কাপোৰখন দে টেডি এই দে আমাৰ এইকেইটাক চব কিমান ডাঙৰ হৈ গ'ল দেখিছে এইটো লাঠু টেডি এটা চুমনো দে স্নুপি দে এতিয়া এটা ধপৰা হৈ গ'ল দেখিছে নাই এই টিকলি টিকলিটো দেখিছিলে আমি তেতিয়াহ'লে ভিডিঅ' নিদিয়া কিমান দিন হৈ গ'ল আপুনি ভাব এয়া হৈছে আমাৰ লাথু আৰু টেডি 9 মাহ আগৰ এয়া কাজিয়া চাওক আপোনালোকে তুমুল কাজিয়া একদম নেৰা নেপেৰা কাজিয়া দূৰ ঘূৰ কাজিয়া ঘেঁ ঘাঁ ঘোঁ ঘাঁ
এতিয়া যিখন দেখি আছে সেইখন কাজিয়ে আপোনালোকে যদি মিছ কৰিছে কথাখিনি আপোনালোকক মনত পেলাই দিবৰ বাবে আগৰ এটা সৰু খেল লাডু উৎপাত উৎপাত আজি আমাৰ ইয়াতে বতৰ চাওক না কেনেকুৱা বতৰ বহুত দিনৰ পিছত বৰষুণ দেখা পাইছোঁ একচুৱেলি চাওক 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 কি ধুনীয়া বৰষুণ বাকীবাৰ চব জেগাত বৰষুণ দি আছে শুনি আছোঁ আমাৰ ইয়াত বৰষুণ চৰষুণ নাই আজি দেখিছোঁ একদম ৰাতিপুৱাৰ পৰা বতৰটো ডাৱৰীয়া আৰু এইটা চক মাক পুতেক চব সমান হৈ গ'ল চক দেখিছে চক 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 লাঠু লাঠু Hey guys, তো মৰ্ণিং ৱাক চলি আছে বাহিৰত পৰি আছে দবা পিটা বৰষুণ 1 মিনিট ৰ'ব কেমেৰাত অ'কে তো মৰ্ণিং ৱাক চলি আছে তো বাহিৰত পৰিছে দবা পিটা বৰষুণ আৰু এনে খোজকাঢ়ি আছো পেটটো আকৌ বাঢ়ি গ'ল নহয় বিহু বুলি খাওঁতে কমাইছিলোঁহে তো সেয়াই আৰু বাকী আমাৰ নিকি চুলি পেটলা হৈ গৈছে দেখিছে তো বাকী ভিডিঅ' নবনোৱাৰ বহুত ৰিজন আছে বহুত কথা আছে পাতি যাম দিনটোত এতিয়া অকণমান খোজকাঢ়ি মাক আকৌ স্কুল ডিউটি আছে কাহিকুছি LP স্কুলৰ ডিউটি কাহিকুছি LP স্কুলৰ মাজে মোৰ ডিউটি পৰি থাকে ড্ৰাইভাৰ ডিউটি এটা সেইটো কমপ্লিট কৰিব লাগিব তাৰপিছত আহি পেলাই আৰু কি আৰু কামৰ জীৱন কিবা আৰম্ভ কৰিছোঁ তো ব'লক ভিডিঅ'টো অকণ আৰম্ভ কৰি আছোঁ আজি বহুত ঠাণ্ডা আজি একচুৱেলি আমি ইয়াত বহুত চবতে বৰষুণ দি আছে কিন্তু আমাৰ ইয়াত বৰষুণ নাই আমি আজিহে বৰষুণ পাইছোঁ বুলি ক'লেও বেয়া নহয় যোৱাকালি ৰাতিপুৱা আমি বৰষুণ হৈছে আমাৰ ইয়াতে তো সেয়াই আৰু তাকে আৰু ভিডিঅ' চিডিঅ' দিয়া নাই বহুত দিন গালি চালি যদিও পাৰক আকৌ শকত হৈছোঁ অকণ এইবোৰ ওলাইছে ডিঙিবিলাক বহুত খীৰাইছিলোঁ তো চেষ্টা কৰি আছোঁ আৰু ক্ষীণাবলৈ কিন্তু আৰু ডিউটিবিলাক ধেৰটো মাৰ স্কুলৰ ডিউটি পুৱাই নিজৰ ডিউটি আছে তো সেয়াই আৰু ব'লক কালি আমাৰ লগত জড়িত হৈ থাকক কম ভিডিঅ' কিয় বনোৱা নাই এটা ৰিজনটো ক'লোঁ কাম আছিলে দ্বিতীয়টো ৰিজন বহুত আছে দ্বিতীয়টো ৰিজননো কি জানেনে এই মানুহবিলাক থাকে ওচৰৰ মানুহবিলাকৰ ওচৰত ভিডিঅ' বনাবলৈ লাজ লাগে সেইটো কি বুলি কয় নাজানো বাকীবিলাক ইউটিউবে কেনেকৈ ভিডিঅ' বনাই মই নাজানো বাট লাগে আৰু মানে চব সন্মুখতে ঘপককৈ যিকোনো এটা প্লেচত গৈ পেলাই মোবাইলটো উলিয়াই কেমেৰাটো অন কৰি ভিডিঅ' বনাবলৈ কিবা এটা দেখোন অস্বস্তি লাগে ভাবিলোঁ আৰু ওচৰত মই চিনাকি মানুহ আহিলে সিহঁতৰ ওচৰতনো কি বুলি কেমেৰাটো উলিয়াই ভিডিঅ' কৰিম তো সেইবিলাক ভাবি চিন্তি কৰোঁতে মানে একচুৱেলি ভিডিঅ'বিলাক বনোৱা নহয়গৈ থাকি যায়গৈ তেনেকৈ বহুত থাকি যেনেকৈ যদি আপোনালোকে যদি চাব বিচাৰে আমাৰ সেই লাডাখ চিৰিজৰ এটা ভিডিঅ' পেণ্ডিং আছে সেইটো হৈছে দিল্লীৰ ফুড ৱাকটো আমি দিয়া নাই ন ভিডিঅ'টো সেইটো ভিডিঅ' পেণ্ডিং আছে যদি কোনোবাই চাব বিচাৰে তলত কমেণ্ট কৰিব যদি দিব লাগে ভিডিঅ'টো দিম নহ'লে সেইটো তেনেকৈ থাকি যাব আৰু এটা ভিডিঅ' বনাইছিলোঁ আমাৰ এনিভাৰ্চাৰীত নিকি আৰু মোৰ এনিভাৰ্চাৰী ভিডিঅ' এটা সেইটো এডিট কৰা নহ'ল সেইটো দিয়া নহ'ল হয় যি কি নহওক আজিৰ পৰা সৰু সৰুকৈ অলপকৈ দিব চেষ্টা কৰিম বাহিৰত নোৱাৰিলেও ঘৰতে বনাম মানে কি বুলি কয় ছ'চিয়েল মিডিয়াত মানে স্মৃতিবোৰ সাঁচি ৰখা বুলি যে কয় যে আগতে মানুহে ফটোৰ আকাৰে স্মৃতিবোৰ এলবামত সাঁচি ৰাখিছিল আজিকালি ছ'চিয়েল মিডিয়া হ'ল য'ত আমি বস্তুবোৰ সাঁচি ৰাখিব পাৰোঁ য'ত বস্তুবোৰ বেয়া নহয় গতিকে আগতে ফটো আছিলে এতিয়া যদি ভিডিঅ' কৰিব পাৰে তেতিয়া এটা সুযোগ পাইছোঁ কিয় ভিডিঅ'ৰ জৰিয়তে নহয় তো সেই উদ্দেশ্যে ভিডিঅ' বনাম
সৰু ডাঙৰ সৰু মানুহৰ জীৱনত প্ৰায়ে কিবা কিবি সৰু সুৰা এটা অকেজন আহি থাকে। তো সেই তেনেকুৱা কিছুমান অকেজনকে স্মৃতিমধুৰ কৰি ৰাখিবৰ কাৰণে যাতে বুঢ়া বয়সত আমি বহি পেলাই চাব পাৰোঁ বা যোনে নহওক মানে সেই ফিলটো ল'ব পাৰোঁ যে আমি আজি 2022 চনত আমি কি কৰিছিলোঁ 2025 চনত বহি পেলাই আমি চাব পাৰিম। সেই উদ্দেশ্যেৰে যি পাৰোঁ সৰু সুৰাকৈ যেনেকৈ পাৰোঁ ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম। তোমাতো ছাপৰ্ট কৰিব। চবলক এতিয়া খোজকাঢ়োঁ, তাৰপিছত মাক স্কুলত থ'ব যাওঁ, তাৰপিছত আহি কথা পাতিম। নিকিও খোজকাঢ়ি আছে নেকি? শকত দেখিছে নে ক্ষীণ দেখিছে? শকত দেখিছে। বাৰু ঠিক আছে দিয়ক, বাই বাই। এতিয়া খোজকাঢ়ি মাক স্কুলত থওঁ, তাৰপিছত আহি পেলাই পিছত ভিডিঅ' বনাই আছোঁ। তো ওলাইছোঁ, কৈছিল নহয় দুটা ডিগ্ৰী থাকে। এতিয়া মাক থৈ আহোঁ, এতিয়া মাক থৈ আহোঁ স্কুলত, কাৰণ ইয়াত বিৰাট দবা পতিয়া বৰষুণ দেখি আছে, গোটেই ক্লাছত গোটেই বৰষুণ চলি আছে। তো মাক থৈ আহোঁ স্কুলত। এতিয়া 8:50 হ'ল। তো ব'লক, সেয়াই আৰু খোজকাঢ়িলোঁ যে ভাগৰি কিনে ফোপাই আছোঁ অলপ। বাকী চাই থাকক। এইটো দেখিছে, এইটো FM চলি আছে। ইয়াত আপোনাৰ বাজি আছে বিজেপিৰ গান। তো কথাটো হৈছে কি, FM-ত আমি গান শুনো, তো কিছুমান বস্তুত FM হওক নিউজ হওক অলপ নিৰপেক্ষ হ'লে ভাল লাগে। তো নিৰপেক্ষতা ৰক্ষা কৰিলে অলপ ভাল লাগে, কাৰণ এইবিলাক বস্তুক আমি নিৰপেক্ষ বুলি জানো, যিহেতু আমাৰ চৰিত্ৰটো স্তম্ভ হয়। আৰু FM-তো গান বাজিলে বেছি ভাল লাগিব বিজেপিৰ গান বাজিছে। নৰ্মেল গান বহুত ধুনীয়া গান আছে। তো মই কাৰো পক্ষপাতিতা বা বিৰোধিতা কৰিব যোৱা নাই, কিন্তু হ'লেও অলপ ভাল গান বজালে ভাল লাগে। চব সময়তে পলিটিকেল ইছ্যুজ বা পলিটিকেল পাৰ্টিৰ জয়গুণ গাই থাকিলে ভাল নালাগে। কথা সিমানেই। বাকী চবৰ নিজৰ নিজৰ মতামত আছে। গাইজ, তো ৰাতিপুৱাই ভিডিঅ' আৰম্ভ কৰিছিলোঁ, ভিডিঅ' মাজত কৰিব পাহৰি থাকিলোঁ। কৈছিলোঁ ন বহুত কাম থাকে। এতিয়া চব কেইটা বাজিলে দেখিছে না, 8টা বাজিলে। এনেকৈ দিনটো পাৰ হৈ গুচি গ'ল। ৰাতি 8টা বাজিলেহি আহি। তো কিনো ভিডিঅ' বনাম, বাকী আৰু কৈছোঁ যিহেতু ভিডিঅ'টো বনাম। এতিয়া আৰু ইয়াতে দেখিছে নাই, বেসৰকাৰী লগাই লৈছে কৰি আছে ষ্টাইল দেখিছে নাই। এইপিনে নিকি বহি আছে, এইখিনিতে পৰি লৈছোঁ আৰু এতিয়া অকণ আজৰি পাইছোঁ দিনটোৰ পৰা। তো বাকী সিমানেই আজি ভিডিঅ' ইমানে কিয় দিয়া নাছিল, গোটেই ৰিজনখিনি ক'লোঁ। সেইখিনিক যদি কিবা অভাৰকাম কৰিব পৰা যদি কিবা যদি আইডিয়া আছে আমাক জনাবচোন, বা মোক জনাবচোন, বিশেষকৈ মই সেইবিলাক অভাৰকাম কৰিব লাগিব ভিডিঅ'। তো আজি বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। তো ভিডিঅ' আৰম্ভণি কৰিছোঁ যিহেতু লাহে লাহে দিম ভিডিঅ'। আজি জাষ্ট এটা ফৰ্মেল ভিডিঅ' দিলোঁ বহুত দিনৰ পিছত। মানে কি ক'ম আৰু, ফেচবুকত মানে কি বুলি কয় নেকি, মাৰ্কেটত আকৌ আহি আছোঁ বুলি কয় ন। আগতে হিমা দাসে কি কৈছিলে, হিমা দাসে কৈছিলে মই মাৰ্কেটত আকৌ আহি আছোঁ, সেই তেনেকুৱা আৰু। আকৌ ফেচবুকত আহি ইউটিউবত আহি আছোঁ, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। বাকী একো নাই। তো যদি চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, পাৰিলে ছাবস্ক্ৰাইবো কৰি দিব। নকৰিলে কিনো ক'ব আৰু, কোনখন মুখেৰে ক'ম, গতিকে কৰিলে কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। পাৰিলে বাই বাই, গুড নাইট। পুনৰ লগ পাম এটি নতুন ভিডিঅ' লৈ।